নমস্কাৰ এছপিএন কল সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছো আশা কৰো সকলোৰে ভাল আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিং গুৱাহাটীত নতুনকৈ পদ মুকলি হৈছে আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰো ভিডিঅটো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব তেতিয়াহে ভালদৰে বুজিব পাৰিব পদখিনিৰ কোৱালিফিকেশন কিমান লাগিব জবৰ লোকেশন ক'ত হ'ব স্যালাৰি কিমান হ'ব আৰ্মি ইনষ্টিটিউট অফ গুৱাহাটীয়ে এছ'চিয়েট প্ৰফেছৰ আৰু এছিষ্টেণ্ট প্ৰফেছৰৰ 4টা পদ মুকলি কৰিছে যাৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 28/6/2025 ইয়াৰে এছ'চিয়েট প্ৰফেছৰ বাবে দুটা পদ ইয়াৰে কোৱালিফিকেশন বিচৰা হৈছে এমএসসি নাৰ্ছিং উইথ 8 year experience with এমএসসি নাৰ্ছিং including 5 year of teaching experience বা পিএইচডি নাৰ্ছিং হলে আপোনালোক ইয়াৰ বাবে সুইটেবল হ'ব নেক্সট হৈছে এছিষ্টেণ্ট প্ৰফেছৰ ইয়াৰে দুটা পদ মুকলি কৰিছে এমএসসি নাৰ্ছিং উইথ 3 years teaching experience লগতে পিএইচডি বিচৰা হৈছে যিসকল কেন্ডিডেট ইন্টাৰেষ্টেড হয় তেখেতলোকে নিজৰ সিভি খন লগতে নিজৰ সেলফ এটেচ ফটোগ্ৰাফ আৰু লগতে যিবিলাক এডুকেশনাল সাৰ্টিফিকেট আছে এখিনি লগতে আপোনালোকে পিডিএফ কৰি বা প্ৰিন্ট আউট কৰি পঠাব লাগিব আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিং সিও 151 বেছ হস্পিটাল বশিষ্ঠ টেম্পল ৰোড বশিষ্ঠ গুৱাহাটী 781029 আসাম এই এড্ৰেছটো আপোনালোকে পঠাব লাগিব বাই পোষ্ট এইখন হৈছে অফিচিয়েল নোটিফিকেশনখন মই যিখিনি কথা কলো গুটেখিনি ক্লিয়াৰলি মেনশন হৈ আছে আপোনালোকে নিজৰ সিভি খনৰ লগত এপ্লিকেশন ফৰ্ম ফৰ একাডেমিক ষ্টাফ এছ'চিয়েট প্ৰফেছৰ এছিষ্টেণ্ট প্ৰফেছৰ এইখন ফৰ্ম গুটেখন ফিল কৰি লগত গাঁঠি দিব লাগিব এইখন ফৰ্ম আপোনালোকে ডাউনলোড কৰি ল'ব তাতে লিংকটো পাই যাব বা মই ডেসক্ৰিপচন বক্সত লিংকটো দি দিম ইমানখিনি আছিল আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিং গুৱাহাটীত মুকলি হোৱা পদখিনি এটা ডিটেইল ডিসকাশন আশা কৰোঁ আপোনালোকে ভিডিঅটো চাই ভাল পালে যদি ভিডিঅটো চাই অলপ হলেও লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ